এভৰিৱান, আজি মই প্ৰস্তুত কৰিছোঁ বাটাৰ চিকেন। ঘৰুৱা পদ্ধতিত সহজভাৱে প্ৰস্তুত কৰা এই বাটাৰ চিকেন ৰেষ্টুৰেণ্টত খোৱা বাটাৰ চিকেনতকৈ টেষ্টত কোনো গুণে কম হোৱা নাই। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু নিশ্চয় শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ। বাটাৰ চিকেন প্ৰস্তুত কৰিবলৈ এয়া ব্ৰইলাৰ মুৰ্গীৰ মাংস 1 পোৱা লৈ লৈছোঁ। এয়া এটা কণী, ডাঙৰ চাইজৰ 2টা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। 8-10টা মান আলু এনেকৈ কাটি লৈছোঁ। ডাঙৰ চামুচেৰে 1 চামুচ জিৰা ধনিয়াৰ গুড়ি লৈ লৈছোঁ। ঘৰতেই খুন্দি লোৱা শুকান জলকীয়াৰ গুড়ি 1 চামুচ লৈ লৈছোঁ। 1 পিচ নেমু লৈছোঁ। গোটা গৰম মছলা এইখিনি লৈ লৈছোঁ। এটা ভোট জলকীয়া লৈ লৈছোঁ। এয়া জিঞ্জাৰ গাৰ্লিক পেষ্ট 1 পেকেট লৈছোঁ আৰু কাশ্মীৰী জলকীয়াৰ গুড়ি কালাৰৰ কাৰণে লৈ লৈছোঁ। এটা আমুল বাটাৰ লৈ লৈছোঁ। এতিয়া এই বাটিটোত মই লৈ লৈছোঁ মাংসখিনি মেৰিনেট কৰিবৰ কাৰণে। প্ৰথমতে মই দি দিছোঁ কাটি ৰখা পিঁয়াজখিনি। মই এয়া দি দিলোঁ অকণমান মিঠাতেল। মিঠাতেলখিনি দিয়াৰ পিছতে এয়া মই দি দিম কণীটো ধুনীয়াকৈ ভাঙি এনেকৈ দি দিছোঁ। তাৰপিছতে ইয়াতে মই দি দিলোঁ নেমুখিনি ধুনীয়াকৈ ৰসখিনি উলিয়াই এনেকৈ ইয়াৰে ওপৰত দি দিছোঁ। তাৰপিছতে দি দিছোঁ জিৰা ধনিয়াৰ গুড়ি আৰু শুকান জলকীয়াৰ গুড়িখিনি আৰু দি দিছোঁ প্ৰায় ডাঙৰ চামুচেৰে 1 চামুচৰ জোখাত জিঞ্জাৰ গাৰ্লিক পেষ্ট। এতিয়া ধুনীয়াকৈ এই বস্তুখিনি মিলাই লৈছোঁ। অকণমান এনেকৈ সানি অকণমান দেৰি থৈ দিব লাগিব। বস্তুখিনি 10 মিনিটমানৰ কাৰণে থৈ দিলে হৈ যাব। আৰু এতিয়া মই দি দিছোঁ ব্যঞ্জনখনৰ জোখাত একেলগে হালধি আৰু সোৱাদ অনুসৰি নিমখ। এই নিমখ আৰু হালধিখিনি একেলগে কিন্তু নশিকাৰুসকলে দি নিদিব, নহ'লে পিছত নিমখৰ পৰিমাণটো বেছি হৈ যাব পাৰে। পিছত দিলেও কোনো কথা নাই। এনেকৈ মই এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পিছতে দি দিছোঁ অকণমান তেলখিনি গৰম হৈ আহিছে। এতিয়া দি দিছোঁ মই অকণমান 1 চিকুটমান নিমখ আৰু হালধি। এই নিমখ আৰু হালধিখিনি দি ইয়াতে মই ভাজি ল'ম আলুখিনি অকণমান ৰংচোৱা হোৱালৈ ভাজিলে হৈ যাব। অকণমান ইয়াৰে কেঁচা গোন্ধটো নাইকিয়া হ'লে হৈয়ে যায়। 1 মিনিটমান ভাজাৰ পিছতে মোৰ কিন্তু এনেকৈ কালাৰ আহি গৈছে আলুখিনি আৰু তাৰপিছতে মই এখন প্লেটত এনেকৈ নমাই লৈছোঁ। সেই একেখন কেৰাহীতে মই আৰু অলপমান তেল দিছোঁ ব্যঞ্জনখন প্ৰস্তুত কৰিবৰ কাৰণে। তাৰপিছতে দি দিছোঁ ইয়াতে প্ৰায় 1 চামুচমান বাটাৰখিনি ধুনীয়াকৈ তেলৰ লগত মিহলি কৰি লৈছোঁ আৰু গোটেই বস্তুখিনি মিহলি কৰি দিছোঁ। আৰু ইয়াতে মই এতিয়া দিম অলপমান গোটা গৰম মছলাখিনি দি ধুনীয়াকৈ তেলৰ লগত মিহলি কৰি অকণমান ভাজি লৈছোঁ। তাৰপিছতে দি দিছোঁ এটা শুকান জলকীয়া এনেকৈ দুভাগ কৰি, এইখিনিও মিলাই লৈছোঁ। তাৰপিছতে মই এখিলা তেজপাত এনেকৈ দুভাগ কৰি দি দিছোঁ আৰু গোটেই বস্তুখিনি মিলাই লৈ এবাৰ ভাজি লৈছোঁ। তাৰপিছতে মই দি দিলোঁ মেৰিনেট কৰি ৰখা মাংসখিনি। এই মাংসখিনি কিন্তু মই আধা ঘণ্টাৰ কাৰণে ৰাখি থৈ দিছিলোঁ আৰু ধুনীয়াকৈ দি লৰাই অলপ সময় ভাজি লৈছোঁ। প্ৰায় 2-3 মিনিটমান এনেকৈ ভাজি লৈছোঁ। এয়া চাওক মোৰ কিন্তু তেল বিৰিঙি আহিছে আৰু 2-3 মিনিটমান ভাজাৰ পিছতে মই ইয়াতে দি দিলোঁ ভাজি ৰখা আলুখিনিৰ লগত মাংসখিনি ধুনীয়াকৈ মিলাই এনেকৈ অকণমান সময় ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতে মই কালাৰৰ কাৰণে ইয়াতে দি দিছোঁ প্ৰায় 1 চামুচৰ জোখাত কাশ্মীৰী জলকীয়াৰ গুড়ি। কাশ্মীৰী জলকীয়াৰ গুড়িটো অপশ্যনেল হয়, আপোনালোকে নিবিচাৰিলে নিদিবও পাৰে। আৰু এনেকৈ মই দি গোটেই বস্তুখিনি মিহলি কৰি লৈছোঁ যাতে মছলাখিনি অকণমান ধুনীয়াকৈ ভাজা যায়। 2-3 মিনিটমান ভাজি ৰখাৰ পিছতে মই ইয়াতে দি দিছোঁ অকণমান আগতে উতলাই ৰখা গৰম পানী, যাতে এই গৰম পানীখিনি দিয়াৰ পিছত ব্যঞ্জনখন প্ৰস্তুত কৰোঁতে লাগি নধৰে বা আলু আৰু মাংসখিনি ধুনীয়াকৈ সিজি আৰু অকণমান ভালকৈ ভাজাও যায়। এনেকৈ অকণমান পানী দি মই এতিয়া 2-3 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই ৰাখিম যাতে গোটেই বস্তুখিনি ধুনীয়াকৈ সিজে। 2-3 মিনিটমান পিছত মই ঢাকনিখন এয়া
উঠাই চাইছোঁ বস্তুখিনি সিজিছে নে নাই। এয়া মোৰ পানীখিনি বহুতখিনি কমি আহিছে আৰু আলু আৰু মাংসখিনিও প্ৰায়খিনি সিজি আহিছে, কিন্তু যিখিনি পানী ৰৈ গৈছে তাৰ কাৰণে মই ঢাকনিখন এবাৰ লগাই দিছিলোঁ 1 মিনিটমানৰ কাৰণে। তাৰপিছতে চাওক মোৰ পানীখিনি গোটেইখিনি কমি আহিছে, আলু আৰু মাংস ধুনীয়াকৈ সিজি গৈছে। এতিয়া কিন্তু মোৰ জোখমতে পানী দিব হৈ গৈছে। এই ব্যঞ্জনখন মই বহুত বেছি জুলীয়া নকৰোঁ, তাৰ কাৰণে এনেকৈ সৰু মগ এটাই দি 1 মগ মই পানী দি দিছোঁ, আগতে উতলাই ৰখা গৰম পানী। এনেকৈ ধুনীয়াকৈ দি গোটেই বস্তুখিনি মিহলি কৰি দিছোঁ আৰু এতিয়া ভোট জলকীয়াটোৰ আধা এনেকৈ এখন কেঁচিৰ সহায়ত কাটি দিছোঁ আৰু ধুনীয়াকৈ দি লৰাই দিছোঁ। আৰু এতিয়া মই ঢাকনিখন লগাই থৈ দিম 10 মিনিটমানৰ কাৰণে, যাতে মাংস আৰু আলুখিনি সিজি যায়। এয়া 10 মিনিটমান পিছত ঢাকনিখন উঠাই চাইছোঁ, মোৰ গোটেই ব্যঞ্জনখনৰ আলু আৰু মাংসখিনি সিজি গৈছে, কিন্তু মই আলু অকণমান এনেকৈ ওলাই পিটিকা কৰি দিছোঁ, যাতে অকণমান গ্ৰেভিৰ নিচিনা হৈ যায়। আৰু ধুনীয়াকৈ দি এতিয়া লৰাই দিছোঁ। মিলাই লোৱাৰ পিছতে আৰু 5 মিনিটমানৰ কাৰণে মই এয়া ঢাকনিখন লগাই দিলোঁ। এয়া মই ঢাকনিখন উঠাই চাইছোঁ, পানীখিনি প্ৰায়খিনি কমি আহিছে আৰু ব্যঞ্জনখনো থুপথুপীয়া হৈ গৈছে প্ৰায়খিনি। আৰু এতিয়া মই দি দিছোঁ খুন্দি থোৱা গৰম মছলাখিনি, ধুনীয়াকৈ দি লৰাই দিছোঁ। আৰু 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিলে ব্যঞ্জনখন প্ৰস্তুত হৈ যাব। এয়া মই ঢাকনিখন উঠাই চাইছোঁ, ব্যঞ্জনখন কিন্তু ৰেডি হৈ গৈছে। এয়া কস্তুৰী মেথি, ইণ্ডাকশ্যনৰ চুইচটো অফ কৰি অকণমান এনেকৈ হাতত কস্তুৰী মেথি লৈ মই ব্যঞ্জনখনৰ ওপৰত দি দিছোঁ। আৰু এতিয়া ঠাণ্ডা হোৱাৰ পিছতে কিন্তু পৰিৱেশন কৰিব ৰেডি হৈ গৈছে ব্যঞ্জনখন। হেতাখনৰ সহায়ত এনেকৈ মই কস্তুৰী মেথিখিনি মিহলি কৰি দিছোঁ আৰু অকণমান ঠাণ্ডা হ'বৰ কাৰণে 10 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই থৈ দিছোঁ। এয়া 10 মিনিটমান পিছত মোৰ ব্যঞ্জনখন ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে, একদম পৰিৱেশন কৰিব ৰেডি হৈ গৈছে। মই বাউল এটালৈ উলিয়াই লৈছোঁ পৰিৱেশন কৰিবৰ কাৰণে। ব্যঞ্জনখনৰ ওপৰত এতিয়া মই দি দিছোঁ 1 চামুচ বাটাৰ, যাতে ব্যঞ্জনখনৰ সোৱাদ আৰু দুগুণে বৃদ্ধি পায়। এনেধৰণে অতি সহজে আপোনালোকেও ঘৰত বনাই খাবচোন বাটাৰ চিকেনৰ এই ৰেচিপিখন, আৰু কেনে পাইছে মোক জনাবলৈ নিশ্চয় নাপাহৰিব। এনেধৰণৰ সুস্বাদু আৰু হেল্ডি ৰেচিপিৰ ভিডিঅ' পুনৰ পাবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মই পুনৰ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো আগতীয়াকৈ পায়। আৰু আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, যাতে তেওঁলোকেও এনেধৰণৰ সুস্বাদু ৰেচিপি ঘৰতে অতি সহজে প্ৰস্তুত কৰি খাব পাৰে। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজত চাই আছে, তেনেহ'লে অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি দিব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম আৰু এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।